হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ভ্লগ। বহুদিনৰ পাছত নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আৰু আমি এনাইহঁতৰ ঘৰত ফুৰিব আহিছোঁ কেইদিনমান থকাকৈ। ঘৰৰ পৰা আহোঁতে ভিডিঅ' কৰা নহ'লেই, ঘৰৰ ওচৰ পাওঁতেহে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, চাই থাকিবচোন। এনাই ঘৰ পালোহি, ড্ৰেছ চেঞ্জ কৰি ল'লোঁ, চাই থাকিব ভিডিঅ'টো। খাই ল'লোহি দে, দেখাবলৈ নহ'লে একদম। সেইটো চা, লুকাই আছে চাই চাওঁতে আমি বাহে এনেকৈ নকৰিবা আকৌ। অঁ হেল্ল', আৰু এতিয়া আমাক ভাত খাবলৈ দিছে। আমি ভাত পানী খাই এতিয়া মুখ হাত ধুই পেলাই বহিছোঁহি। ধুনীয়া টেডি এটা আছে। আমি চাহ খাব লৈছোঁ। ভিডিঅ' কৰা একদম নাই হোৱা, সময় পোৱা নাই ভিডিঅ' কৰিবলৈ। যি পাৰিছোঁ অলপ টিপছ ধৰি ৰাখিছোঁ। আৰু মানে এই জুলাই মাহটো চবৰে বন্ধ থাকে, সেইটো কাৰণে তেওঁ মানে ক'তো ওলাই যোৱা হোৱা নাছিলে। আমাৰ এক্সাম খতম হোৱাৰ পিছতো ক'তো যোৱা নহ'লে, সেইটো কাৰণে আজি এনাই ঘৰলৈ আহিলোঁ। আৰু আমাক খুলিবলৈ 10 দিনমানহে আছে যে, আজি আহিছোঁ এনাই ঘৰ। আমি ভাত খাব লৈছোঁ। এয়া চালাড আছে। গুড মৰ্ণিং সকলোকে। আৰু এতিয়া শুই উঠি মুখ হাত ধুই আহি চাহ খাব লৈছোঁ। ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ ধুনীয়াকৈ, চাই থাকিব। নাই হোৱা। এয়া জলকীয়া ৰ'দত দিছে, ইয়াত ৰ'দত নিদিয়ে, সেইফালে ৰ'দত দিয়ে। আৰু এয়া ঘৰ সাৰিছে, কাম কৰিছে। আৰু মই মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এয়া আমি চাহ বনাব লৈছোঁ। ইফালে ধুনীয়াকৈ ট্ৰেইন গ'লে দেখি থাকে। কস্তুৰী বাইদেউক মানে ইউটিউব চেনেল এটা খুলি দিব লাগে। মোৰ পৰা দেখি তাইও এতিয়া ভ্লগ বনাওঁ বুলি কৈছে। মানে আমাৰ গোটেই ঘৰৰ ফেমিলি মেম্বাৰবোৰ সকলোবিলাক মানে ব্লগাৰ বনাই। এতিয়া গা পা ধুই আহিলোঁ, 1 বাজিয়ে গ'ল। ভাত খাব লৈছোঁ এতিয়া। দেখুৱাই থাকিম আৰু চাই থাকিব। আৰু এইটো পাছবেলাৰখিনি সময়ৰ ক্লিপ হয়। এতিয়া আমি চাহ খাই অলপ ওলাই যাম। এতিয়া আমি অলপ ওলাই যাব লৈছোঁ। আমি যাব লৈছোঁ। সন্ধিয়াখিনি সময়ত ওলাই আহিছোঁ, দিনততো একদম আহিব নোৱাৰি, সেইটো কাৰণে। আৰু এইডোখৰৰ ভিউটো বহুত ধুনীয়া হয়, ইয়াত ফটো ভিডিঅ' তুলিবলৈও বহুত ভাল লাগে। আৰু এতিয়া আমি মেইন ৰাস্তা পালোহি। ব্লগ আপলোড কৰিছে। এতিয়া আহি পেলাই কাপোৰটো চেঞ্জ কৰি ল'লোঁ। ইমান গৰম উঠিছে নহয়, বাহিৰত বাৰু ঠাণ্ডাই আছিলে। আৰু মানে মোৰ কাহ হৈ আছে, সেইটো কাৰণে ভালছে একো কথা ক'ব পৰাই হোৱা নাই। এতিয়া আমি নেমু চৰবত বনাওঁগৈ। গৰমত আহিলোঁ যে, সেইটো কাৰণে নেমু চৰবত অলপ বনাই খাওঁগৈ। আৰু আমাৰ আইদেৱে চাই আছে। নেমু চৰবত হৈ গ'ল। এতিয়া আমি ভাত বনাবলৈ যাওঁ। আজি মানে আমি বনাম, এনাইক মানে আমি বনাবলৈ নাই দিয়া। আজি আমি বনাই পেলাই এনাইক খুৱাম। গতিকে আপোনালোককো দেখুৱাম দেই কেনেকুৱা বনাওঁ। আমি মানে আজি এনাইক বনাই খুৱাম, সেইটো কাৰণে
তিনিজনীয়ে ভাগে ভাগে কৰি আছোঁ। আলু কাটি চাই পিনে আমি মানে ড্ৰয়িং ৰুমত খাবলৈ আহিছোঁ, মানে ইয়াত খাই ভাল লাগে সেইটো কাৰণে উঠাই লৈ আহিলে। আৰু এতিয়া ভাত খাই উঠি অলপ বহি লৈছোঁ, তাৰপিছত শুব লাগিব। মৰ্ণিং এভৰিৱান। আৰু আজি বতৰটো বহুত ধুনীয়া কৰিছে, একদম ঠাণ্ডা ঠাণ্ডা হৈ আছে, সেইটো কাৰণে অলপ বাহিৰলৈ ওলাই আহিছোঁ। অঁ চাই লওঁ। এতিয়া আমি অলপ গাঁৱৰ ফালে ফুৰিছোঁ ৰাতিপুৱা, আৰু মানে এইফালৰ ৰাস্তাটো বহুত ধুনীয়া হয়, মই দেখুৱাম বাৰু। এইফালে গাঁৱৰ ৰাস্তা কি ধুনীয়া। আৰু এতিয়া চাহ খাব দিছোঁ এইফালে, কি আছে দেখিছে? চাহ ইগন'ৰ কৰিব দেই, চাহপাত লাগি গ'ল। আৰু বতৰটো চাওকচোন কেনেকুৱা হৈ আছে, এইফালে বৰষুণে দি দিলে। কালি মানে ইমান গৰম আছিলে, আজি বৰষুণ দি দিলে ভালেই হ'ল। আৰু এইফালে এতিয়া ঘৰ সাৰিছে, সেই ৰাতিপুৱা দেৰিকৈ উঠিছে, এতিয়া সাৰিছে দুপৰীয়া 12টা বাজি গ'ল, এতিয়া তাই টাইম পাইছে সাৰিবলৈ, দেখিছেনে? হাই ফ্ৰেণ্ডছ, আৰু এতিয়া অলপ ওলাই যাব লৈছোঁ। আজি অকণমান দিনৰ পোহৰতে গৈছোঁ, যিহেতু আজি বতৰটো ইমান এটা গৰম নাছিলে ন, অলপ মানে ঠাণ্ডাই আছিলে, সেইটো কাৰণে এতিয়া আজি অলপ সোনকালে যাব লৈছোঁ। ক'ত যাম দেখুৱাই থাকিম বাৰু, ওচৰতে অলপ ফুৰিমগৈ, চাই থাকিব। সেইটো কি ধুনীয়া কৰিলে, আৰু এতিয়া আমি তালৈ যাম। আৰু এতিয়া আমি আহি আছোঁ। আৰু আমি মানে ট্ৰেইন ষ্টেচন আহি আছোঁ। এনাৰ ঘৰ আহিলে মানে ইয়ালৈ প্ৰায় আহোঁ, ভাল লাগে ইয়াত আহি, কিন্তু আজি আমি বেলেগ এটা ৰাস্তা দি আহিছোঁ। ছোৱালীজনী মানে যিমান ফটো মাৰক ভিডিঅ' বনাওক, তাই এনে কৈছে তাই, কিন্তু তাই নিজেই এটা ৰিলছ বনাই বোলে। এইবোৰ আমি যাব লৈছোঁ, আন্ধাৰ হৈছে যিহেতু, সেইটো কাৰণে। আৰু মানে আমাৰ দুজনী ফটো আৰু ভিডিঅ' বনাই একদম শেষেই নহয়। আমাৰ লগত আহিলে মানে মানুহৰ আমনি লাগি যাবগৈ। এতিয়া আৰু এনাই গৈ আছে, আৰু আমি ট্ৰেইনত উঠি ক'ৰবাত যাওঁগৈ বুলি ভাবিছোঁ। খাব লৈছোঁ কষ্টুৰি। আমি আহি পালোহি, এতিয়া আন্ধাৰ হৈ গ'ল, 7টা বাজিয়ে গ'ল, এতিয়া পাইছোঁহি। বহুত গৰম আৰু ভৰি বিষ হৈ গ'ল।